হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল। আজি মই আপোনালোকৰ আগত হেকিং কেনেদৰে শিকিব পাৰি বা হেকিং শিকিবলৈ আপোনাক প্ৰথমতে কোনখিনি বস্তুৰ ওপৰত বেছিক লেভেলত জ্ঞান থাকিব লাগিব তাৰ বিষয়ে মই ক'বলৈ চেষ্টা কৰিম। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। গুগলত এনেকুৱা বহুতো ৱেবছাইট পাই যাব য'ত আপোনাক হেকিং শিকোৱা হ'ব, কিন্তু সেইখিনি বহুত এডভান্স লেভেলত। সেই এডভান্স লেভেলত যদি আপুনি হেকিং শিকিবলৈ যায়ও প্ৰথমতে আপুনি বেছিক লেভেলৰ জ্ঞানখিনি নোহোৱাকৈ আপুনি এডভান্স লেভেলত হেকিং শিকিব নোৱাৰে। সেইকাৰণে আপুনি প্ৰথম বেছিক লেভেলত হেকিংটো কি হয়, হেকিঙৰ কাৰণে কি কি বস্তুৰ ওপৰত জ্ঞান থাকিব লাগিব, কি কি প্ৰগ্ৰেমিং লেংগুৱেজ জানিব লাগিব, এই সকলোৰে ওপৰত আপুনি প্ৰথম শিকি ল'ব লাগিব। তাৰ পিছতহে আপুনি এডভান্স লেভেলত হেকিং শিকিব পাৰিব। হেকিং শিকিবলৈ হ'লে আপোনাৰ প্ৰথম কম্পিউটাৰৰ বেছিক নলেজখিনিৰ ওপৰত জ্ঞান থাকিব লাগিব। কম্পিউটাৰত কেনেদৰে ইণ্টাৰনেট এক্সেছ কৰা হয়, দছ কামাণ্ড কি বা দছ কামানে কেনেকৈ কাম কৰে, দজত যিমান কামাণ্ড আছে সকলো কামাণ্ড আপুনি জানিব লাগিব। ইয়াৰ পিছত আপুনি ৰেজিষ্ট্ৰিৰ বিষয়ে জানিব লাগিব। ৰেজিষ্ট্ৰিয়ে কেনেকৈ কাম কৰে, ৰেজিষ্ট্ৰিক কেনেকৈ এডিট বা মডিফাই কৰিব পাৰি তাৰ বিষয়ে আপুনি জানিব লাগিব। কম্পিউটাৰৰ বেছিক নলেজখিনি জনাৰ পিছত আপুনি কম্পিউটাৰৰ প্ৰগ্ৰেমিং লেংগুৱেজখিনি শিকিব লাগিব। যদি আপুনি হেকাৰ হ'ব বিচাৰিছে তেনেহ'লে আপুনি প্ৰগ্ৰেমিং লেংগুৱেজখিনি ভালদৰে শিকিব লাগিব, যেনে HTML, স্ক্ৰিপ্টিং লেংগুৱেজ, PHP বা C লেংগুৱেজ। এইখিনি বিভিন্ন ধৰণৰ প্ৰগ্ৰেমিং লেংগুৱেজ আছে, তাৰ ভিতৰত আটাইতকৈ শিকিবলৈ সহজ প্ৰগ্ৰেমিং লেংগুৱেজটো হৈছে পাইথন। যদি আপোনালোকে জানে গম পাব, পাইথনটো শিকিবলৈ ইজি হয় আৰু ইয়াত পাইথনৰ ডিমাণ্ডটো মাৰ্কেটত বহুত আছে আৰু পাইথন হেকাৰ্ছখিনিৰ এটা ফেভৰিট প্ৰগ্ৰেমিং লেংগুৱেজ হয়। পাইথনত আপুনি এটা সৰু শ্বৰ্ট কোড লিখি এটা ডাঙৰ প্ৰগ্ৰেম বনাব পাৰে। পাইথনৰ লগত যদি আপুনি বেলেগ প্ৰগ্ৰেমিং লেংগুৱেজ কম্পেয়াৰ কৰি চায় তেতিয়া আপুনি দেখিব যে বেলেগ প্ৰগ্ৰেমিং লেংগুৱেজত ডাঙৰ কোড লিখাৰ পিছত এটা প্ৰগ্ৰেম ৰেডি হয়, কিন্তু পাইথনত আপুনি এটা সৰু কোড লিখাৰ পিছত এটা ডাঙৰ প্ৰগ্ৰেম ৰেডি হয়, য'ত আপুনি অতি কম সময়ৰ ভিতৰতে পাইথনত এটা প্ৰগ্ৰেম ৰেডি কৰিব পাৰিব। ইয়াৰ পিছত আহিলে HTML। একচুৱেলি HTMLটো এটা প্ৰগ্ৰেমিং লেংগুৱেজ নহয়, HTMLটো মাৰ্কআপ লেংগুৱেজ। কিন্তু আপুনি হেকিং শিকিবলৈ হ'লে HTMLৰ ওপৰত জ্ঞান থকাটো অতিকৈ প্ৰয়োজনীয়। HTMLৰ ওপৰত জ্ঞান থাকিলেহে আপুনি হেকিঙৰ দুনিয়াখনত শিকিব পাৰিব। আৰু আপোনালোকে দেখিছে যে ৱেবছাইটতো অকল HTML লেংগুৱেজে ব্যৱহাৰ কৰা হয়। প্ৰতিদিনে লাখ হাজাৰ ৱেবছাইট হেক হৈ থাকে আৰু এইখিনি যদি আপুনি ৱেবছাইট হেকিং কৰিব বিচাৰে তেতিয়াহ'লে আপুনি HTMLৰ ওপৰত জ্ঞান থাকিব লাগিব। ইয়াৰ পিছত প্ৰগ্ৰেমিং লেংগুৱেজটো হৈছে জাভা। যদি আপুনি হেকিং শিকিব বিচাৰে তেতিয়াহ'লে আপুনি জাভা প্ৰগ্ৰেমিং লেংগুৱেজটোও শিকিব পাৰে আৰু এইটো এটা ভাল হয়, বহুত ডিমাণ্ড থকা প্ৰগ্ৰেমিং লেংগুৱেজ হয়। বৰ্তমান সময়ততো জাভাটো শিকি উঠাটো এনেও ভাল, কাৰণ এতিয়া বৰ্তমান সময়ত যিমানবোৰ মোবাইল এপ্লিকেশ্যন বনায় সকলোবোৰ জাভাৰ দ্বাৰাই বনোৱা হয় আৰু এই সকলোবোৰ হেক হৈ থাকে। যদি আপুনি এনেকুৱা ধৰণৰ এপ্লিকেশ্যন হেক কৰিব বিচাৰে তেতিয়াহ'লে আপুনি জাভা শিকিব লাগিব। যদি আপুনি জাভাটো কমপ্লিটকৈ শিকি লয় তেতিয়া আপুনি নিজে এটা এণ্ড্ৰইড এপ্লিকেশ্যন ডেভেলপ কৰিব পাৰিব। ইয়াৰ পিছৰ প্ৰগ্ৰেমিং লেংগুৱেজটো হৈছে PHP। বেচিকেলি PHPটো এটা ছাৰ্ভাৰ ছাইড প্ৰগ্ৰেমিং লেংগুৱেজ। যিমানবোৰ কোম্পানী আছে বা যিমানবোৰ ৱেবছাইট আছে সকলোৱে ছাৰ্ভাৰত আপোনাৰ PHP ব্যৱহাৰ কৰে। যদি আপুনি PHP বিষয়ে নিশিকে তেতিয়াহ'লে আপুনি হেকিং কৰিব নোৱাৰিব। যদি আপুনি বিগিনাৰ্ছ হেকাৰ্ছ হয় বা হেকিং শিকিছে তেতিয়াহ'লে আপুনি PHPটো শিকিব লাগিব। তেতিয়া আপুনি তাত ছাৰ্ভাৰটো কেনেকৈ এক্সেছ কৰিব লাগে, ডাটাবেছত কাম কেনেকৈ কৰিব লাগে, এই সকলোখিনি তেতিয়া শিকিব পাৰিব। কেনেকৈ এটা ডাটাবেছ হেক কৰিব পাৰিব বা কেনেকৈ ছাৰ্ভাৰত সোমাই হেক কৰিব পাৰিব, এই সকলোবোৰ শিকিবলৈ আপুনি PHP শিকিব লাগিব। নেক্সট আহি গ'ল SQL হ'ল এটা স্ক্ৰিপ্টিং লেংগুৱেজ, যিটো আপুনি শিকিলে কাৰোবাৰ ইমেইল পাছৱৰ্ড ক্ৰেক কৰা বা ID চুৰ কৰা এই সকলোখিনি কাম আপুনি হেকিঙৰ জৰিয়তে কৰিব পাৰিব। আপুনিও যদি হেকাৰ হ'ব বিচাৰিছে তেতিয়াহ'লে আপোনাকো এইখিনি প্ৰগ্ৰেমিং লেংগুৱেজৰ বিষয়ে জ্ঞান থকাটো অতিকৈ প্ৰয়োজনীয়। ইয়াৰ পিছত আহি গ'ল লিনাক্স স্কিলৰ ওপৰতো আপোনাৰ জ্ঞান থাকিব লাগিব। লিনাক্স অপাৰেটিং ছিষ্টেমে কেনেদৰে কাম কৰে, লিনাক্স অপাৰেটিং ছিষ্টেমতে সকলো ধৰণৰ হেকিংছৰ সকলো ধৰণৰ ফাইলছ লিনাক্স অপাৰেটিং ছিষ্টেমতে বনোৱা হয় আৰু এই সকলোবোৰৰ বিষয়ে জানিবলৈ হ'লে আপুনি লিনাক্স অপাৰেটিং ছিষ্টেমটো বুজিব লাগিব। ইয়াৰ পিছত আপোনাৰ ডাটাবেছৰ ওপৰত জ্ঞান থাকিব লাগিব। ডাটাবেছত কেনেকৈ কাম কৰিব লাগিব, ডাটাবেছ কেনেকৈ চুৰ কৰিব পাৰিব, ডাটাবেছত কেনেকৈ হেক কৰিব লাগিব, এই সকলোবোৰ জানিবলৈ হ'লে আপুনি ডাটাবেছৰ ওপৰত জ্ঞান থকাটো অতিকৈ প্ৰয়োজনীয়।
বেছিক লেভেলত প্ৰথম হেকিংছৰ বিগিনাৰ্ছ হ'বলৈ হ'লে এইখিনিৰ ওপৰত জ্ঞান থাকিলে আপুনি হেকিংটো শিকিবলৈ আৰম্ভ কৰিব পাৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।